নমস্কাৰ পিয়ানিজৰ দৰ্শকসকলক দেখাই লৈছোঁ একুৰা জুই আৰু জুইৰ কাষত মই বৰ্তমান নৱজ্যোতি কলিতা বহি আছোঁ আৰু জুইকুৰাৰ কাষত এইকাৰণে বহি আছোঁ আপোনালোকেও চাগে এতিয়া পৰিয়ালৰ লোকৰ লগত একেলগে এসাঁজ খাই আছে হাঁহে মাহে এসাঁজ খাইছে মই জুইকুৰা ধৰি মাজুলীৰ পৰা আমন্ত্ৰণ কৰি আনাইছোঁ এজন বিশেষ ব্যক্তিক ৰিদীপ শইকীয়া মই ৰিদীপ শইকীয়াক আমন্ত্ৰণ কৰি আনিম তাৰপিছত আপোনালোকক সবিশেষ দেখাম কিয় মই জুইৰ কাষত বহিছোঁ ৰিদীপ শইকীয়া আপুনি আহিব লাগে শইকীয়া আপোনাক স্বাগতম জনাইছোঁ হয় আমি কিয় জুইকুৰাত বহি আছোঁ এতিয়া দেখাম আপুনি অকণমান মোৰ লগত বহিব লাগিব আমি জুইৰ হাত ল'বলৈ জুইৰ কাষত বহা নাই যদিও শীতৰ সেমেকা ৰাতি বা শীতৰ সেমেকা ৰাতিত বা শীতৰ সময়ত এনেকৈ জুইৰ হাত লোৱা হয় কিন্তু ৰিদীপ শইকীয়া মোৰ সৈতে আছে মাজুলীৰ পৰা অহা এজন যুৱক মই টেলিভিশ্যন স্ক্ৰীণত আপোনালোকে দেখি আছে মই এই কাঠটুকুৰা লৈছোঁ ইয়াত জুই আপোনালোকে দেখিছে মই ৰিদীপক দিছোঁ ৰিদীপে কি কৰে ৰিদীপক সাধাৰণতে জুইৰ লগত খেলা খেলে আৰু আঙুঠাৰ প্ৰতি তাৰ প্ৰেম আৰু মোহ আৰু আঙুঠা খাই ভাল পায় ৰিদীপ জুইৰ কাষত বহি আছোঁ কি কৰিবা ভোগালী বিহু হয় ভোগালী বিহুৰ অসমৰ ৰাইজক মই মোৰ ফালৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ বাকী মই জুইৰ লগত আজি 7 বছৰেই মই খেলা কৰি আছোঁ গতিকে আপোনালোকৰ ষ্টুডিঅ'ত মাতি আনিছে আজি ভক্ষণ কৰিম বুলি মই ভাবিছোঁ আকৌ ষ্টুডিঅ'ত যোৱাৰ আগতে আমি পৰীক্ষামূলকভাৱে পৰীক্ষা কৰিবৰ কাৰণে ইয়ালৈ তোমাক আমন্ত্ৰণ কৰি আনিছোঁ আৰু এতিয়া আমি চাম যে সঁচাকৈ ৰিদীপ শইকীয়াই আঙুঠা খাব পাৰেনে নাই এটা ধৰা তেতিয়াহ'লে কোনটো সোৱাদ ভাল লাগিব সোৱাদটো চবৰে ভাল লাগিব নিশ্চয় ভাল লাগিছে আজি ভাল লাগিছে হয় অনুষ্ঠানটো চাই থকা দৰ্শকসকলক এটা কথা অনুৰোধ জনাওঁ আপোনালোকে এনেকুৱা ধৰণৰ কাৰ্য অনুশীলন নোহোৱাকৈ ঘৰত নকৰিব এক অপূৰ্ব খত্ৰকা খিলাৰী আমি টেলিভিশ্যনৰ স্ক্ৰীণত দেখিছিলোঁ যে মোৰ সৈতে থকা যুৱকজনো খত্ৰকা খিলাৰীৰ কম নহয় ই জুই খাই আছে 7 বছৰৰ অভিজ্ঞতা নহয় জানো হয় 7 বছৰ অভিজ্ঞতা হ'ব আৰু আমি খাব নালাগে কাৰণ অনুষ্ঠানৰ সময়সীমা যথেষ্টখিনি কম আৰু বেছি খৰি আমি যোগাৰ কৰি দিবও নোৱাৰিম ই যিটো হিচাপত খোৱা আৰম্ভ কৰিছে এবাৰ মুখখন দেখাই দিব লাগে যদি হেমন্ত ভিডিঅ' জাৰ্নেলিষ্টে দেখাই আছে যদি সম্ভৱ হয় তাৰ মুখৰ যিটো দৃশ্য জুই খোৱাৰ পিছত এটা সাংঘাতিক ধৰণৰ কথা ক'ব পাৰিব এতিয়া পৰিচয়টো দি দিয়ক তাৰপিছত আমি ষ্টুডিঅ'লৈকে যাম মই মাজুলী মোৰ ঘৰ মাজুলী ৰতনপুৰ বৰ্তমান মই জলন্ত অঙঠা ভক্ষণ কৰি মোৰ 7 বছৰেই হৈছে বৰ্তমান 3টা অভিলেখ মই গঢ়িছোঁ বৰ্তমান ইণ্ডিয়া বুক অফ ৰেকৰ্ড এছিয়া বুক অফ আৰু ইউনিক ৱৰ্ল্ড ৰেকৰ্ড ইয়াৰ উপৰিও মই আপোনাক কমেই শ্ব' কৰিছোঁ মই বিভিন্ন জেগাত ইণ্ডিয়াৰ বা ইণ্ডিয়াছ গট টেলেণ্ট তেনেকুৱালৈ মই পাৰফৰ্ম কৰিছোঁগৈ বাকী বাহিৰৰ আমাৰ মুম্বাই দিল্লী এনেকুৱাত মই বেংগলোৰ হায়দৰাবাদ পুনে গোৱা আদি ঠাইত প্ৰগ্ৰেম কৰিছোঁ ধন্যবাদ ইয়াৰ পিছতে মই ৰিদীপ শইকীয়াৰ লগত ষ্টুডিঅ'ত থাকিম গতিকে দৰ্শকসকল আপোনালোক আঁতৰি নাযাব ষ্টুডিঅ'ত আৰু বহুত বিষয়ে আলোচনা কৰিম পিয়ানিজৰ দৰ্শকসকলক ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ ইতিমধ্যে আপোনালোকক দেখালোঁ যে বাহিৰত কি ধৰণে ৰিদীপ শইকীয়াই জুইৰ লগত খেলা খেলি আৰু জুইৰ আঙুঠা ভক্ষণ কৰিলে মই এতিয়া ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ৰিদীপ আপোনাক স্বাগতম জনাইছোঁ হয় নমস্কাৰ ইতিমধ্যে আপুনি পৰিচয় দিলে যে আপুনি মাজুলীৰ ল'ৰা আৰু মাজুলীৰ পৰা আহি গুৱাহাটী পিয়ানিজৰ দৰ্শকক আমি প্ৰমাণৰ বাবে আপোনাৰ ওচৰলৈকে গ'লোঁ আমি বাহিৰত জুইকুৰা ধৰি আঙুঠা খোৱাৰ ভক্ষণ কৰা দৃশ্য দেখা পালোঁ এই যিটো হেবিট বা চখ এইটো কিমান বছৰ পুৰণি 7 বছৰ পুৰণি বুলি কৈছিলে প্ৰথম আৰম্ভণি ক'ত কৰিছিলে আপুনি হয় এইটো প্ৰথম আজি মোৰ 7 বছৰ হৈছে বৰ্তমান প্ৰথম আৰম্ভণি আমাৰ গাঁৱতে ব্ৰহ্মপুত্ৰ পাৰত মই কৰিছিলোঁ এইটো বৰ্তমান প্ৰথমতে মই যেতিয়া কৰিছিলোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ যে এইটো কৰোঁতে প্ৰথমতে মোক মানুহে মই যেতিয়া কৰিছিলোঁ তাৰমানে মানুহে ভয় খাইছিলে কেনেকৈ ভাবিলে যে মই জুই খাম সেইটো মই প্ৰথমতে ভবা নাছিলোঁ মই প্ৰথমতে মই তাৰমানে সোনকালে কুইক মানে গৰম বস্তুবোৰ যিবোৰ হট বস্তু আমাৰ চাহ বা অন্য গৰম ভাত এনেকৈ যি বস্তু মানে সোনকালে মই কুইক খাব পাৰোঁ এদিন তাৰমানে আলু এনেকৈ পুৰি থৈছিলে জুহালত ঘৰত এনেকৈ পোৰা বস্তু তাৰমানে উলিয়াই পেলাই অঙঠাহঁতে খাই দিলোঁ তাৰপিছত
বস্তুটো মই পালোঁ যে এইটো বস্তু মোৰ ইমান পৰা নাই, কাৰণ মই অঙঠাটো এবাৰ মই বস্তু কি হ'ব পৰা নাই বুলি আকৌ এবাৰ খালোঁ, তেতিয়া কিন্তু মোৰ পুৰি গৈছিলে। তাৰপাছত পুৰি যোৱাৰ পাছত আকৌ মই সেইটো তাৰমানে অকণমান বাদ দিলোঁ, বাদ দিয়াৰ পাছত 2 মাহ 3 মাহ পাছত আকৌ অঙঠা খাই দিলোঁ, তেতিয়া পুৰিছিলে আকৌ পুৰিব আকৌ নকৰা হৈ গ'লোঁ। তাৰপাছত আকৌ এদিন তাৰমানে এই বস্তুটো ঢৌ উঠি গ'লে মুখখন তাৰমানে কিবা অকণ প্ৰব্লেম হৈছিলে। তাৰপিছত যেতিয়া তাৰমানে ডক্টৰৰ ওচৰলৈ গ'লোঁ, একো দৰৱে ভাল হোৱা নাছিলে। ইনজেকশ্যন ল'লোঁ, ইনজেকশ্যন বা টেবলেট এনেকৈ আমাৰ প্ৰাথমিক যি চিকিৎসা তাত দিছিলে, সেইটো ভাল নহ'লে, ভাল নোহোৱাৰ পাছত আকৌ এদিন মই খঙতে সেইটো হৈছে, মই খঙতে আকৌ গৰম তাৰমানে অঙঠা ভৰাই দিলোঁ। দেখিলোঁ 1 ঘণ্টা 1.5 ঘণ্টামানৰ পাছত মই গোটেইটো তাৰমানে ভাললৈ আহিছে বস্তুটো। তাৰপিছত ভাললৈ অহা দেখি ভাবিছোঁ গৰম বস্তুটো মই খাই দিয়াৰ পাছত আকৌ বস্তুটো ভাললৈ আহিছে কেলৈ, অঙঠাটো খাই দিয়াৰ পাছতে মোৰ তাৰমানে ঘাঁবোৰ কমান্দৰে পাছদিনাখন তাৰমানে পিছদিনা ৰাতিপুৱা দেখিছোঁ ঘাঁবোৰ কমান্দৰে মোৰ ভাল হ'ব লাগিছে। তাৰপিছত তেতিয়াৰ পৰা আকৌ মই খাব লাগিলোঁ, এনেকৈ খাই গৈ আছোঁ, আজি খাওঁ ঘাঁ লাগে, কাইলৈ খাই দিওঁ ভাল হয়, এনেকৈ গৈ আছিলোঁ। ক্ৰমান্বয়ে যেতিয়া মই প্ৰায় 2 মাহ 3 মাহ হোৱাৰ পাছত মই ক্লিয়াৰকৈ খাব পৰা হ'লোঁ, কোনো প্ৰব্লেম নোহোৱা হ'ল। এতিয়া মই যদি আপোনাক প্ৰশ্ন কৰোঁ যে ভৱিষ্যত কেনেকুৱা ধৰণৰ আপোনাৰ পৰিকল্পনা আছে? মই গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ড, যিটো বৰ্তমান মাৰ্চ মাহত অনুষ্ঠিত হ'ব তেলেংগানাত। বৰ্তমান আছাম এছ'চিয়েশ্যনৰ ফালৰ পৰা এইটো আমাৰ গোটেইটো কমপ্লিট হৈছেগৈ বৰ্তমান। ইয়াৰ পাছতে মাৰ্চ মাহতে মই এই বিষয়টো অসমৰ ৰাইজক জনাই থৈছোঁ যে মাৰ্চ মাহতে গিনিজ বুকৰ ৰেকৰ্ড কৰিবলৈ মই সক্ষম হ'ম।